নমস্কাৰ সকলোলৈকে বহু দিনৰ মূৰত ঘৰলৈ বুলি গৈছিলোঁ আৰু এয়া হাতত পাচি আৰু কটাৰী লৈ একেবাৰে বাৰীখন ঘূৰি ফুৰিছোঁ। মোৰ যে শাক বুটলি খুব ভাল লাগে আৰু এয়া আমাৰ কচুখিনি চাওকচোন ইমান ধুনীয়া হৈছে। মই ৰুই থৈ যোৱা ফুলজোপা মায়ে একেবাৰে মৰমত সযতনে ৰাখিছে। তাৰপৰা এয়া মায়ে ৰোৱা বেঙেনা মই দুটামান ছিঙিও ল'লোঁ। এইফালে আকৌ জীয়েক অহাৰ আনন্দত মায়ে একদম গঁৰালৰ পৰা মুৰ্গী এটা উলিয়ালে দেই, মানে জীয়েকক কুকুৰা আজি খোৱাবই। তাৰপাছত এয়া আনিছে গাখীৰ, লগতে ওচৰৰ আইতাগৰাকীয়ে দিলে দৈ। তাৰপৰা আমাৰ সন্মুখৰ ঘৰৰ দাইজনে পুখুৰী সিঁচিছিলে আৰু মোৰলৈ বুলি একদম মৰমতে ৰাখি থৈছে শুকানকৈ মাছ, মানে জীয়াই ৰাখিবলৈও দিগদাৰ হ'ব ন, তো শুকানকৈ ৰাখি দিছে। এইফালে আকৌ ঢেকীয়া কচু বুটলি ল'লোঁ। তাৰপৰা একেবাৰে ভতিজাক অহাৰ আনন্দতে ভীমকলৰ গছকে গিৰাই দিলে দেই, কলডিল খুৱাম বুলি। এইফালে মোৰ শাক বুটলি হৈ গ'ল আৰু এয়া এগৰাকী কণমানি ইমান মৰম লগা চাওকচোন। এইফালে মায়ে বনোৱা মুৰ্গী চুপ খাই ল'লোঁ আৰু এয়া আজি